चिरां जिल्ला डिएफअ सारनि बानजायनायाव डिसि सार एसपि सार एसएसबि बेजों लोगोसे गासिबो रेन्ज अफिसार बिट अफिसार फरेस्ट डिपार्टमेन्टनि बिथांमोनखौ लानानै आरो बेजों लोगोसे चिरां जिल्लानि सिङाव थानाय जिल्ला बर' थुनलाइ आफाद जिल्ला बाथौ गौथुम जिल्ला ब्रह्म धोरोम जिल्ला खृष्टान ससाइटि धोरोमनि गासैखौबो लानानै आरोबाव गामि गामिनि गावबुरा सेक्रेटारि आरो सरकारि मा होनना बुङो गावबुरा बिथांमोनखौ गासिबो लानानै जिल्ला एबसु आरो आन्चलिक एबसु इउनिट एबसु बिसोरखौ लाफानानै मोनसे दिनै एवारनेस प्रग्राम हाबाफारि लादों। बे जाहैबाय गोदानै फोजौजानाय सिखोना जोहोलाव नेशनेल पार्क बेखौ बारै रैखाथि होनो हागोन। मानो होननानै बुङोब्ला बेवहाय हाग्रा दानस्रांनानै गोदान गोदान मानसिफ्रा संसार जाहैनाय न' लुनाय आबाद खेथि मावनाय हाबाफारिया दाबो जोबनानै थाङाखै, बारानिफ्राय बारा जादों। आरो बेजों लोगोसे दंफां दाननाय सिखावफोरनि अयथासार खालामनाय जुनाद बुथारनाय बेफोरो जोबाखै। बेखायनो दिनै चिरां जिल्ला डिएफअ सारनि बानजायनायाव दिनै नैबे रुनिकाटा हायार सेकेन्डारि स्कुलनि मोनसे अडिटरियाम हलाव एवारनेस प्रग्राम लादों। बे हाबाफारिया जोबोद मोजां जालांदों। दा नोंथांमोना नायलां बिटिआरनि हाग्रा बिफाननि इएम मानगोनां रनजित बसुमतारी सार बिथांमोनखौ लानानै गुवारै सावरायनाय जादों। दे नोंथांमोनहा खोनासंलां बिटिआरनि इएम हाग्रा बिफाननि इएम रनजित सारा मा बुंदों आरो चिरां जिल्लानि डिसि सारा मा बुंलांदों। বেদখললৈ তাৰ ব্যৱস্থা লৈ এটা চৰকাৰী নিয়ম আছে, তেওঁলোকক ইভিকশ্যন কৰিব লাগে। ইতিমধ্যে আমি আজি মিটিঙতে গম পাইছোঁ যে প্ৰায় নতুনকৈ 50-55 ঘৰমান মানুহে আকৌ মানে বেদখল কৰিছে। পূৰ্বেও অলপ আন আছে। গতিকে ইতিমধ্যে আমাৰ বিটিআৰ ইএম ডাঙৰীয়া এটা আছিলে, তেখেতে যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাই তেখেতে কৈছে ৰিলেক্সেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিছে। ভাল কথা কৈছে। আমি এইটো ৰিলেক্সেশ্যনৰ কাৰণে চেষ্টা কৰিম। সদ্যহতে পাৰ্চনেলি আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক, যদি তেওঁলোকে নিজাববীয়াকৈ তাৰ পৰা নাহে তেতিয়াহ'লে আমি চৰকাৰীভাৱে তাৰপৰা ইভিকশ্যন কৰিম। যোৱা বছৰ আমি অন কেমেৰা তেওঁলোকৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে বিভিন্নজনে বিভিন্ন কথা কৈছিল। কিছুমান নাগালেণ্ড, কিছুমান মেঘালয়, কিছুমান অৰুণাচলৰ পৰা অহা বুলিও কৈছে। এই ক্ষেত্ৰত কি কৰিব? যদি তেওঁলোকে অসমৰ নাগৰিক নহয় তেতিয়াহ'লে আমি ইয়াত সংস্থাপন দিয়াৰ প্ৰশ্ন নুঠে। আৰু যদি হয়তো যদি নাগালেণ্ডৰ মানে যদি আমাৰ বড়ো জনগোষ্ঠীয় মানে হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত সেইখিনি সুবিধা পাব, বা অন্যান্য অসমৰ যিখিনি জনগোষ্ঠী আছে থলুৱা তেওঁলোকে পাব, কিন্তু বাহিৰা মানুহে নাপায়। স্যার, বলপূর্বক উচ্ছেদৰ বিপৰীতে এটা আলোচনাৰ মাধ্যমে উচ্ছেদটোক আপোনালোকে প্ৰাধান্য দিয়াটো উচিত ভাবেনে? ভাবোঁ, যিহেতু এটা কি কাৰণে মই ভাবিছোঁ, কাৰণ পূৰ্বতেও তেওঁলোকক ইভিকশ্যন কৰা হৈছিল, আকৌ পুনৰ গুচি আহে। গতিকে তেওঁলোকৰ যিটো মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ হ'লে তেওঁলোকক এটা নতুন পন্থা বা নতুন এটা দৃষ্টিভংগী দেখাব লাগিব। আৰু নিজাববীয়াকৈ যে তেওঁলোকে আহিব তেতিয়া হয়তো তেওঁলোকৰ টেণ্ডেঞ্চিটো কমি যাব। থেংক ইউ ছাৰ। চাওক, আমি বহুত চেষ্টা কৰি আছোঁ। আমাৰ যিমানখিনি ফৰেষ্ট লেণ্ড আছে তাৰে 14% অলৰেডি ডিষ্ট্ৰয় হৈ গ'ল। যিখিনি আছে সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে আমি অলৰেডি দুটা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিব। ইয়াৰে এটাটো নটিফিকেশ্যন পালে, আন এটাটো পোৱা নাই। কাৰণটো বহুত আছে। যিয়ে নহওক, আমি এই নেশ্যনেল পাৰ্ক দুটাটো যদি ৰক্ষা কৰিবলৈ বিচাৰোঁ তেতিয়া আমি সকলোৱে আপোনালোকৰ মাধ্যমেৰে সকলো জাতি জনগোষ্ঠীকে আমি এৱাৰনেছ এটা দিব লাগে। ইয়াৰে এটা এৱাৰনেছ প্ৰগ্ৰাম এটা হৈছে আমাৰ ডিচি চিৰাং ডাঙৰীয়াৰ সভাপতিত্বত। খুব ভাল লাগিছে। সকলো জাতীয় সংগঠন আৰু সকলো ধৰ্মীয় অনুষ্ঠানৰ আমাৰ যাজকসকলে, ধৰ্মগুৰুসকলে আহি উপস্থিত হৈছেহি। আৰু এই মেছেজটো জনসাধাৰণৰ ওচৰলৈ যাব, যিসকলে প্ৰাকৃতিক সৌন্দৰ্যৰ এগেইনষ্টত পলিটিকেলি ইনভলভ হৈ পেলাই কাম কৰিব বিচাৰিছে, তেওঁলোকৰ চকু যে মেল খাব আপোনালোকৰ মাধ্যমেৰে মই বিশ্বাস আছে। এভিকশ্যন আগতেও হৈছে, এভিকশ্যনৰ পিছত আকৌ পুনৰ দখল হৈছে। এভিকশ্যন নোহোৱাকৈ কেনেকৈ ইয়াক আমি ৰক্ষা কৰিব? ইভিকশ্যনে সমাধানৰ সূত্ৰ নহয়। তাৰে মাজত আমি ইভিকশ্যনৰো কাম কৰিব লাগিব। আণ্ডাৰষ্টেণ্ডিঙো হয়, বহুত মানুহে সহজ সৰল আছে, নজনা আছে। তাৰে কিন্তু 96%ৰে লেণ্ড আছে। এই মাটি থকা ব্যক্তিসকলে কি কাৰণে গৈছে ইয়াকো আমি ৰিচাৰ্চ কৰিব লগা আছে। যিয়ে নহওক, আজি আমি যি সিদ্ধান্তটো ল'লোঁ যে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে যিসকল ভূমিহীন ব্যক্তিসকলে জংঘলত সোমাই আছে তেওঁসকলক আমাৰ চৰকাৰে ফৰেষ্ট এৰিয়াৰ বাহিৰত ৰেভিনিউ লেণ্ড এৰিয়াত আমাৰ মাটি দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ।
আৰু যিসকলৰ মাটি আছে তেওঁলোকে নিজৰ নিজৰ মাটিত গুচি গ'লে হ'ল, নিজৰ নিজৰ জেগাত গুচি তাত যদি তেওঁলোকৰ ফাইনেন্সিয়েল ক্ৰাইচিছ আছে সেইখিনি আমাক জনালে হ'ল, আমি চৰকাৰীভাৱে কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ নেকি। য'ত নেকি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া খুব পজিটিভ অসমৰ সৌন্দৰ্য মানে ৰক্ষা কৰিবৰ কাৰণে চিফ মিনিষ্টাৰ ডাঙৰীয়া বহুত মানে চেষ্টা কৰি আছে। ইয়াৰে এটা ভাগ আমাৰ বিটিআৰ আছে। যোৱা বছৰ আমি দেখিছিলোঁ যে যিসকল লেণ্ডলেছ সেই কথাটো আমাক প্ৰমাণ সহকাৰে দিব লাগিব। এতিয়া মই নিজে যদি জংঘলত গৈ পেলাই মই নাগালেণ্ডৰ বুলি কৈ ল'লেতো নহ'ব, কিয়নো মই বেংগলৰে মানুহ। কোনোবা এজনে টুকুৰাজাৰৰ পৰা গৈছে, সি অৰুণাচলৰ বুলি ক'লেতো নহ'ব, তেওঁৰ ঘৰ টুকুৰাজাৰতে হয়। সঁচাকৈ যদি সি নাগালেণ্ডৰ পৰা আহিছে লেণ্ডলেছ মানুহ হয়, সঁচাকৈ যদি সি মিজোৰামৰ পৰা আহিছে লেণ্ডলেছ মানুহ হয়, ভাৰতীয় নাগৰিক হিচাপে অসম চৰকাৰে বা আমাৰ বিটিআৰ চৰকাৰে নিশ্চয় কিবা এটা কৰিব। পজিটিভিটিটো থাকে আৰু সত্যটো সদায় আমি ফ'কাছ কৰিব লাগে। সত্যটো থাকি পেলাই যদি অসত্যৰে চলিব বিচাৰে তেতিয়াতো সমাজ হিচাপে নাথাকিব। যেতিয়া উচ্ছেদৰ ধৰ্মক লৈ পেলাই জাতিক লৈ পেলাই কথা ক'ব বিচাৰে, এই কথাটো খুব দুৰ্ভাগ্যজনক কথা। ঠিক আছে।